Oh, das. Ya. গৰম কি গৰম দিছে ya? এই খাবা বনা নাই Oh, কি বুলি কয়? Tori, এটা কথা শুনছ না? অলপ খোৱা দৰা হৈছে এ। আমি তো মই নোৰা নহ কিবা কিবি দি থাকে যে ফেচবুক হোৱাটছআপ কিবা কিবি দি থাকে দেখোন কিবা মই নাজানো ভালকে সেইদিনা মোক কিবা ফেচবুকত শ্বেয়াৰ কৰি দিছিলে দাদাই কিবা চুৰি দিছা মানুহ তাৰ মই হোৱাটছআপত পালো পইচা পাইছা কেনেহেন কি ভিডিঅ' হৈছে না কি ভিডিঅ' মানে কিবা ফটো উঠাই দিছে কিবা ফুংৰি ফুংৰিৰ ফটো আৰু একবাৰ সেই শুনছিলো ঘৰৰ পৰা তিৰিছিলো মানে তাকেতো মই শুনিছো সেনেকে শুনিছো লিখি দিছে কিমান পাৰ্চেণ্ট বা সঁচা আৰু বহুত মানুহ হৈছে বোলে 40,000 আহিছে 40,000 নহয় 4,000 5,000 কিবা কথা ইয়াৰে বেছি লাখ টকা উল্টে ওপৰ কৈ থাকে 4,000 কথা গেলা ওপৰ উঠে দিয়া 4,000 মই শুনিও যাইছি 4,000 পাবলে 4,000 8,000 ময়ো শুনছো কথাটো ইয়াৰ 40,000 লাগে কথা সাৱধান হ'ব লাগে সাৱধান মানে এনে হেনো কেনে হ'ব আৰু কিবা অসমীয়া মানুহ মাৰে বোলে না দু অসমীয়া মাৰি আছে তাকেতো অসমীয়া মানুহে বোলে মানে সেইদিনা মই ভিডিঅ'ত চালো কিবা তিৰি এটা না আপি এটাকে কিবা হাস্তাৰ কাৰিনী মাৰছে কিবা এনে শুনছো মই শুনি আছো তাকেতো এই ফেচবুকতে কাৰোবাৰ শ্বেয়াৰ কৰি দিছিলে ধৰবা লাগিব ফেচবুকটো আজিকালি কিন্তু বৰ এক্টিভ হৈছে দে তাকেতো চব আহিছে চব বস্তুৱে পাই আৰু কি নহওক অলপ ভাল বল মানুহ কেনেহেন মানুহ এনে কিবা গম পাইছে না কিয়নো কি মুঠতে বাহিৰা মানুহ পালি লগ পালি আমি ধৰি মাৰিব লাগিব কি কথা বোলে অকলে ভাত চাত খাওঁতে লাগে আচ্ছা খাওঁ বল যাম লাগে মই গৰমত থাকা ফোন হৈছে ফোনে আহি থাকে এই সঁচাই বিৰাট বিজি মানুহ কাৰ নাম্বাৰ এইটো বিজি মানুহ হেল্ল' কোনে কৈছে হয় নেকি কি কেনেকৈ উঠে ধুই চকাই মাৰি ক'ত আমাৰ গাঁৱত কি হৈছে আমি কি কালাৰৰ বাইক বাইকৰ কথা কৈছে কি নীলা আৰু কলা কি ফাল্টু কথা কয় কাইনো কি কাই ফোন কৰিছিলে কাইবাৰ আছলো মোক কৈছে কি আমাৰ ঘৰত বোলে বাজাৰত সোমাইছে কি ক বাজাৰত সোমাইছে নীলা আৰু কলা বাইক বোলে কি ক দুটা চলি আহিছে বোলে কোন কাই আছে গম নাপাওঁ হা কোন কাই আছে ফোন কাই কৈছে আছলো মানে আনৰ নাম্বাৰ কথাটো কি সঁচা না মিছা এইটো লাগে কিবা এতিয়া ধৰিলে গম পাম কোনবা চলি কোনবা মানুহ কি জানো কোনফালে যাবলৈ কৈছে কোৱা মানুহটো কোনে সেইটোও নাজানো কোনফালে যাবলৈ কৈছে আমাৰ গাঁৱত দিকে আহা বুলি কৈছে এই মাত্ৰ আহিছে মাত্ৰ সোমোৱা বুলি মোক ফোন এই কৰিছে আচলতে এটা ফোন কৰা যাম সেই কৰি বাদ দি যোগাযোগ কৰ ফোন কৰা চাই দিব ফোন কৰছো বোলা মানে আজি এটা বহুত সিৰিয়াছ টপিক লৈ আহিছোঁ মানে কি আজি যিটো মানে অলপত যিটো ঘটনা হৈ গ'ল তাৰ কাৰণে আমি বহুত মানে কি গোটেই অসমে মানে কি লজ্জিত হৈছে যিটো মানে কি ৰিচেণ্টলি কাৰ্বি আংলঙৰ ঘটনাটো হৈ গ'ল মানে কি সেইটো মানে আজি মানে কি আজিকালি ছ'চিয়েল মানে কি যিটো মানে ভুৱা পষ্টবিলাকো মানে শ্বেয়াৰ কৰে সেইকাৰণে মানে কি এই শ্বেয়াৰ কৰাৰ ফলত আজি আমাৰ দুটা ল'ৰা অসমৰ ল'ৰা মানে কি হেৰুৱাব লগা হ'ল চ' মানে কি আপোনালোকে যিটো পোষ্ট শ্বেয়াৰ কৰে সেইটো যিটো ভাবি চিন্তিহে মানে কি সঠিক তথ্য জনাৰ পিছতহে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মানে কি আৰু যিটো মানে ঘটনাটো হৈ গ'ল সেইটো ঘটনাটোত আমাক জাষ্টিছ লাগে আমাক মানে কি জাষ্টিছ নিদিয়াকৈ আমি শান্ত হৈ নাথাকোঁ আৰু এনেকুৱা ঘটনা যিটো মানে কি দ্বিতীয়বাৰ নঘটে তাৰ কাৰণে ভিডিঅ'টো মানে বহুত শ্বেয়াৰ কৰক আমাক ন্যায় লাগে আমাক ন্যায় লাগে আমি মানে নিৰ্জঙৰ সদস্যবিলাকে ভাবিছোঁ যে অভিযোগ নীলোৎপলৰ শান্তিৰ কাৰণে আমি 20 ছেকেণ্ড মনৰ পৰা প্লান কৰি দিম